নমস্কাৰ বন্ধু বান্ধৱীসকল, আইএছএম ফাৰ্মছৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখাম চাহ পুলি কেনেকৈ পচোৱা হয়, মানে চাহ গুটি কেনেকৈ পচায় আৰু মাটি কেনেকৈ ঠোঙাত ভৰাই। তো মই আপোনালোকক দেখাম। তেতিয়াহ'লে বলক দেৰি নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, মই বৰ্তমান আহি আছোঁ চাহ য'ত ঠোঙা বনাই আছে তালৈ আহি আছোঁ আৰু গুটি পচোৱা আৰু যি কাম কৰা হৈছে চব আপোনালোকে দেখা পাইছে। বেডিং বনাইছে, বেডিং বনাই তাত ঠোঙাবিলাক ৰাখি আকৌ গুটি পচাই ইয়াতে লগতে খেৰ দি দিছে। তো বন্ধুসকল, মই আপোনালোকক দেখাম কেনেদৰে মাটিবিলাক ঠোঙাত ভৰাইছে আৰু মাটিখিনি কেনেকুৱা হ'ব লাগে। আচলতে মই স্বত্বাধিকাৰীক দেখাম আৰু তেওঁ কেনেদৰে কামবিলাক কৰি আছে সেয়াও দেখাম আপোনালোকক। এয়া আপোনালোকে দেখা পাইছে মাটিবিলাক মানে কোৰ মাৰি লৈছে আৰু কোৰ মাৰি চালনীত দি তাৰপিছত চালিছে আৰু চলাৰ পিছত টিঙিৰে কঢ়িয়াই ঠোঙাবিলাক ভৰাইছে। তো মাটিখিনি বৰ্তমান তেওঁ চালিব। এতিয়া এয়া প্ৰথমতে চালি লৈছে এনেকৈ আৰু চলাৰ পিছত ইয়াত যিখিনি মাটি থাকিব সেইখিনি মানে অলপ ভাঙি দিয়ে। এইখিনি মানে এই কাঠডোখৰে এনেকৈ ভাঙি দিয়ে আৰু ভাঙি দিয়াৰ পিছত যিখিনি সৰিব সেইখিনি মানে ঠোঙা ভৰাব পৰা হৈ যায়। চাহপুলি পচাবলৈ আচলতে বাঁহ গছৰ গুৰিৰ মাটি হ'ব লাগে। সেইখিনি আচলতে কোমলো হয় আৰু মানে অলপ সাৰুৱা হয়। গতিকে বাঁহ গছৰ গুৰিৰ মাটি হ'লে মানে অলপ বেছি ভাল হয় আৰু। তেখেতে এতিয়া মাটি ঠোঙাত ভৰাব। তো আগলৈ মই আপোনালোকক দেখাই আছোঁ, চাই থাকক কেনেদৰে ভৰাব। ভৰাই থোৱা ঠোঙাবিলাক দেখিবলৈ ইমান ধুনীয়া লাগিছে। এয়া চাওকচোন। ঠোঙাবোৰত মাটিবিলাক ভৰাই বহুত লাহে লাহে খুচিব লাগে, নহ'লে পলিথনটো ফাটি যোৱাৰ চান্স থাকে। আৰু লাহে লাহে খুচি ওপৰৰ পৰা অলপমান ঢকিয়াই দিলে মানে ই টাইট হৈ যাব। আৰু টাইট হৈ যোৱাৰ পাছত ইয়াক বেডিঙত ৰাখি যিবিলাক গুটি গাজ মাৰি আছে সেইবিলাক মানে ইয়াত ভৰাই দিব আৰু অলপ দিনৰ পাছত মানে গাজবিলাক ফুটি ওলাই আহিব। মই এজনক চিনাকি কৰিছোঁ। এজনৰ নাম হৈছে ৰাজা আৰু নমস্কাৰ। এইজনে মানে পুলিখিনি পচাই আছে, চাহ পুলিখিনি পচাই আছে। তো মই এজনক সুধিম, মানে এজনৰ পৰা মই জানিব বিচাৰিম কিমান গুটি আনিছিলে, কিমান ঠোঙা বনাইছে। তো মই এজনক সুধিছোঁ এতিয়া বৰ্তমান এতিয়ালৈকে কিমান পুলি পচোৱা হ'ল? এতিয়ালৈকে 8-9 হাজাৰমান ঠোঙা পচোৱা হৈছে মানে। 8-9 হাজাৰ। আৰু এইখিনি কৰোঁতে ধৰক কিমান খৰচা হৈছে আপোনাৰ? খৰচটো এতিয়ালৈকে টোটেল হিচাপটো কৰা হোৱা নাই, তথাপিও মানে অনুমান কৰা মতে এতিয়ালৈকে প্ৰায় 34 হাজাৰমান খৰচ হৈছে। 34 হাজাৰমান গৈছে। 34 হাজাৰমান গৈছে মানে গুটিখিনি আনোতে গুটি কিমান অনা হৈছিলে? গুটি টোটেল 40 কেজি অনা হৈছিলে। 40 কেজি। 40 কেজিত বহুত মানে পাৰ কেজি আমি হিচাপ কৰা মতে 575 টকাকৈ পৰিছিলে। পাৰ কেজি 575 টকা পাৰ কেজি। এইখিনি অনা হৈছিলে ক'ৰ পৰা? অনা হৈছিলে আনন্দ বাগান। গুটিখিনি আপোনালোকে কেনেকৈ পচাইছে? গুটিখিনি মানে এতিয়া এইটোকে আপুনি দেখাব পাৰে। আচ্ছা, দেখাই দিছোঁ। আৰু গুটিখিনি এইডোখৰত পচাইছে ন? গুটিখিনি ইয়াতে পচোৱা হৈছে, দেখাব পাৰে। কেনেকৈ পচোৱা হৈছে চাই লওক আপোনালোকে। এয়া হৈছে প্ৰচেছটো। মানে অলপ গাঁতটো খান্দিছোঁ, খান্দি তলত অলপ বালি ছটিওৱা হৈছে। তাৰপিছত গুটিটো দিয়া হৈছে, তাৰ ওপৰত খেৰটো দি দিছে। গুটিটো দি অলপ মানে পাতলাকৈ বালি ছটিয়াই খেৰটো দি তাত পানী দি থাকোঁ। আচ্ছা, আৰু গুটিটো শুকাই নাযাবলৈ। ইয়াত ফাটিছে, এইটো গুটি মানে ইয়াত ফাটি আছে। এইখিনি গুটিখিনি ফাটি আছে, মানে গুটিটো পানী পাই থাকিলে কি হয়, গুটিটো জীপাল হৈ থাকে, অজীৱ হৈ থাকে। হয়, এইটো ফাটি আছে। এইখিনি দিব লগা হৈ আছে। ঠোঙা বনাই থকা আছে। বনাই থকা কিমান দিন হ'ল আপোনালোকে ষ্টাৰ্ট কৰা কামটো? আমি এনেই কামটো ষ্টাৰ্ট কৰা ডিচেম্বৰ 1 তাৰিখে আমি ষ্টাৰ্ট কৰিছিলোঁ। ডিচেম্বৰ 1 তাৰিখৰ পৰা ন? হয়। তাৰপৰা এতিয়ালৈকে 8,000 হৈ গ'ল। 8,000 হৈ গ'ল। 8,000 মানে আমি 8,000 হিচাপ কৰিছিলোঁ, এতিয়া হয়তো বাঢ়িব পাৰে। 11-12 ভিতৰত হৈছেগৈ মানে। এইফালে আপোনালোকে চাওক, এইখিনি কেইবাটাও লাইন আছে। ইয়াত 6-7টা মই দেখাই আছোঁ। আকৌ এবাৰ দেখামগৈ। চাহ বাগান লগাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা পুলিটো মানে পচোৱা পুলি ল'ব পাৰিব। আৰু এই পুলিখিনি ল'বলৈ হ'লে কণ্টেক্ট কৰিবলৈ মই নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ আৰু লগতে আমাৰ ঠাইডোখৰ মই এড্ৰেছটো মই দি দিছোঁ। পাই যাব আপোনালোকে। অহা বছৰকৈ পাব, এইবছৰ নাপায়। এইবছৰ তেওঁলোকে এতিয়া বৰ্তমান পচাইছেহে, আৰম্ভ হৈছে। তো অহা বছৰকৈ পাই যাব আৰু নেক্সট আৰু কেইবাবছৰলৈও মানে এনেকৈ পাই থাকিব তেওঁলোকে, আৰু কেইবাবছৰ ৰুই থাকিব। তো মই এতিয়া বৰ্তমান আকৌ যাওঁ, পুলি পচোৱাখিনি অকণমান দেখাই থৈ আহোঁ। কথা আপোনালোকে আপডেটটো পাই থাকিব। ইয়াত পুলি কিমান ডাঙৰ হৈছে, কেনেকুৱা হৈছে মই দেখাই থাকিম আপোনালোকক মাজে মাজে ভিডিঅ' বনাই। আপোনালোকে মানে চাই থাকিব, গম পাই যাব মানে কেনেকুৱা আপোনালোকে পুলিটো ল'ব পাৰে। লগতে লাইক শ্বেয়াৰ কৰি দিব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, ভিডিঅ'টি শেষলৈকে ৱাটছিং কৰাৰ বাবে অশেষ ধন্যবাদ থাকিল আপোনালোকলৈ। পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'ম। আজিলৈ আহোঁ। বাহ।